আৰু গাইছ এফালে মজাকে ফিল্টাৰ গিলা থোৱা আছে মানে আমাৰ গাঁৱত পানীৰ কামটো হৈ আছে বাৰু তাতে আৰু গাইছ আমাৰ তাতে নদীৰ পানী আহিলে সেইফালৰ পৰা আহিব নদীৰ পানী গাইছ তো গাইছ নদীৰ পানী আহিলেতো গাইছ ক'বাই নালাগে এই দুটা ইটো আৰু ইটো হাল যে আপোনালোকে দেখি তো গাইছ চাগে এনেকুৱা সাধাৰণ এটা পাৰ এই মাটিগিলাকো একদম বালি মাটি হেন পায় গাইছ চাওকচোন যদি এনেকৈ বৰষুণ দি থাকে টোপগিলা পৰি থাকে বৰষুণত দাম ইউটিউব চেনেলটো গাইছ বেনি আপুনি কিমান তাকে গাইছ ভাবি পোৱা নাই মানে ৱাটচ টাইমটো একদম কমি যায় আছে বা 2000 আছিল वेलकम टू माय यूट्यूब चैनल गाइस स्वागतम जनाइছোঁ অন্য এটা ভিডিঅ'লৈ মানে আজিৰ ভিডিঅ'টো অলপ মানে বেলেগ টাইপৰ হ'বলৈ মানে গৈ আছে তো গাইছ বৰষুণ মানে আকৌ কথা ধৰিলে গাইছ তো আপোনালোকে চাব পাৰে আকৌ গাইছ গোটেই জিকে পেলছে গাইছ তাক আমি আছোঁ এতিয়া মন্দিৰটোত এইটো হৈ আছে আৰু গাইছ তো গাইছ এনেকৈ যদি মাতি থাকে আকৌ গাইছ বানপানী যাব যদি আকৌ বানপানী হয় কি হ'ব গাইছ মানুহখিনিৰ আমাৰ এফালে বাৰু বানপানী নহয় দেচোন আমাৰ সিমান এটা প্ৰব্লেম নাই কিন্তু গাইছ নলবাৰী চাইডে কি হ'ব গাইছ অৱস্থা নহয় যাব বানপানী তো গাইছ এই ঘৰটোত এক্সিডেণ্ট গাইছে ঘৰটোত গাইছ মিস্ত্ৰীকেইটা আছিল তো মিস্ত্ৰীকেইটা গাইছ গেল তো আকৌ আহিব নেকি নাজানো আৰু এইটো বনবা আছে না এইটো গাইছ হোৱাই নাই মোটামুটি হৈছে আৰু ওপৰত ড্ৰাম উঠিছে আৰু হৈ যাব গাইছ আমি এতিয়া অলপ পথাৰৰ ফালে ওলাই আহিলোঁ গাইছ পথাৰৰ ফালে গাইছ ভয়ানক লেভেলত গাইছ পানী বাঢ়ি আহিছে তো আপোনালোকক মই দেখি আছোঁ তো চাব পাৰে পুৰা পানী চানী পুৰা বাঢ়ি আহিছে গাইছ এফালে আৰু চাই গৰুটো চাগে গাইছ কৰি উঠি আছে আৰু গাইছ আপোনালোকে যে ইটো খাল যি দেখছি ইটো খাল গাইছ যাবাৰ পুৰা ভৰ্তি গৈছে আৰু পাতটো গাইছ বেলেগ লেভেলত ভাঙিছে গাইছ ইটো খাল আমাৰ গাঁৱৰ এটা মানুহৰ হয় গাইছ এনেকৈ যদি ভাঙে তো গাইছ মানুহ কেনেকৈ মাছ দি দিব যাবাৰো বহুত মাছ চাছ ওলাই গৈছে গাইছ এইবাৰ যদি ওলাই যায় গাইছ মানুহ উন্নতি কেনেকৈ কৰিব গাইছ কওকচোন গাইছ ইগলা মানুহ বাৰু চলি যাব বাৰু গাইছ যেনেকৈ নহওক কিন্তু গাইছ যোনবিলাক মানুহ গাইছ ধৰক মাছ চাছ বা হাঁহ পুখুৰীক লৈ নিৰ্ভৰ কৰি চলি যায় সিগলা মানুহ কেনেকৈ থাকোঁ ভাবকচোন একবাৰ মানে গোটাই যদি মাছ চাছ ওলাই যায় গোটেই বছৰটোৰ কাৰণে লছ হৈ যাব গাইছ কাৰণ পানী এতিয়াহে আছে পানী গাইছ আৰু যেতিয়া আমাৰ খল্লি মাহৰ বুলিছেতো পানীটো গাইছ একদম কমি যাব তেতিয়া গাইছ কেনেকৈ মাছ চাছ দি হ'ব আৰু এতিয়াতো মাছগিলা যদি ওলাই যায় গাইছ একদম ভয়ানক লেভেলত লছ হৈ যাব গাইছ আৰু গাইছ ভৰিত জোক চোক ধৰছি নে চাওঁ ৰ'ব আপৈ ইটো বস্তু গাইছ বৰ ভয় লাগে তো গাইছ চাগে এনেকুৱা সাধাৰণ এটা পাৰ এই মাটিগিলাকো একদম বালি মাটি হেন পায় গাইছ চাওকচোন যদি এনেকৈ বৰষুণ দি থাকে টোপগিলা পৰি থাকে বৰষুণত ডাঙৰ টোপ একেবাৰে গাছ চাছ নাই গাছৰ পৰা হ'লে বহুত ডাঙৰ টোপ পৰে আৰু সেইগিলা টোপ যদি পৰি থাকে পাৰটো গাইছ নাভাঙাকৈ কেনেকৈ থাকিব ভাবকচোন ভগৱানে নকৰক ভাঙিব নালাগে ভাঙলি বহুত লছ হৈ যাব মানুহখিনিৰ তো গাইছ এনেকৈ যদি ভাঙে গাইছ কি হ'ব আৰু গাইছ আমাৰ তাতে নদীৰ পানী আহিলে সেইফালৰ পৰা আহিব নদীৰ পানী গাইছ তো গাইছ নদীৰ পানী আহিলেতো গাইছ ক'বাই নালাগে এই দুটা ইটো আৰু ইটো হাল যে আপোনালোকে দেখছি এইটোতো পুৰা ভৰ্তি যাব গাইছ নদীৰ পানী আহিলে তো ভগৱানে নকৰক নদীৰ পানী আহিব নালাগে গাইছ তো এনেকৈ মাতি থাকিলেতো আহিবই গাইছ তাৰমানে গাইছ শান্তি নহয় গৈছে লাইফটো গাইছ এতিয়া গাইছ ৰাতি জোৰা চাবৰ কাৰণে ভাল হৈছে বেলেগ যি নহ'লেও পুৰা পাৰে জোৰা চাওক গাইছ লৈ যা শল বল্লি মাগুৰ আৰু গাইছ এইটো দেখছি আপোনালোকে ইটো যি গাইছ বনাই ইমান ওপৰলৈ ভাবকচোন কেনেকৈ বনায় কেনে এটা লেভেলত বনায় গাইছ মানে আমাৰ দৰে মানুহ ভাবাটো গিলে বহুত মুস্কিলেই হৈ যায় গাইছ ভাবক এনেকৈ বাঁহত উঠি বাঁহ গাঁঠে ইমান চৰাকলৈ বনায় গাইছ মানে আচৰিত দিয়ক চেলুট গাইছ মিস্ত্ৰীগিলাক চেলুট পুৰা গাইছ আমি কিছুমানে এতিয়া মিস্ত্ৰীগিলাক গালি বাৰৰ কামটো অলপ বেয়া লাগে সেন্ধাই জানে কিমান কষ্টত কামটো কৰে অলপতো ডিছমিছ হৈ যাব পাৰে তেওঁ ডাঙৰ কথা নহয় গাইছ সেইকাৰণে কওঁ গাইছ এই মিস্ত্ৰীগিলাক গালি নাপাৰোঁ বহুত কষ্টৰ কাম গাইছ আৰু বহুত মাথা মাৰি কামটো কৰিব লাগে গাইছ তো আমি এনেই গালি পাৰি দিওঁ গাইছ আপোনালোকে দেখা দিয়া নাই গালি পাৰি দিয়ে কিন্তু সেন্ধাই বহুত কষ্ট পায় গাইছ তো চাওক আকৌ একবাৰ দেখিছোঁ কি এটা কষ্টত কি এটা হেৰিত বনাইছে বস্তুটো আপোনালোকৰ মাথাই ঢুকি নাপাব গাইছ মই এইখিনি ক'লোঁ তো গাইছ এফালে মজাকৈ ফিল্টাৰগিলা থোৱা আছে মানে আমাৰ গাঁৱত পানীৰ কামটো হৈ আছে বাৰু তাতে মজাকৈ ফিল্টাৰগিলা থৈ দিছে তো ফিল্টাৰগিলা ইয়াতে বনবা দি থৈ দিছে ফিল্টাৰ হৈছিয়ে মোটামুটি বনাই এতিয়া কামটো ওপৰত ড্ৰাম চাম পূৰা ফিট কৰা হ'লে গোটাইখিনি হৈ যাব কাম কমপ্লিট এই যি ফিল্টাৰকেইটা আপোনালোকে দেখিছে ফিল্টাৰকেইটা বনোৱাটো ইমান সহজ কথা নহয় দেখ তো চাব পাৰে আপোনালোকে কেনেকুৱা এটা লেভেলত মানে ফাৰ্ষ্ট প্লাষ্টিক দিছে প্লাষ্টিকৰ ওপৰত আকৌ সেই মাৰছি মছলা মাৰি কিনে আকৌ ফিল্টাৰ দিছে গাইছ কেনে এটা লেভেলত বনোৱে তো ভাবকচোন মানে ইয়াৰ ভিতৰত দি গাইছ পানী যাব আপোনালোকে খাব পাব ভাবক তো গাইছ আপোনালোকে দেখছি না সি চাওকচোন বোকা চাব দিয়া নাই পানী চাব দিয়া নাই আপোনালোকক চাওক এই হালে দেখা হৈছে না পানীগিলা গৰুমুঠ ধান পাই নাই গাইছ কিন্তু গৰুমুঠ নহয় গাইছ এডাল শিলখেদাল দেখছি না আপোনালোকে এই শিলখেদালৰ পৰাই মানে শিলখেদাল যোনবিলাক পচি কিনে গাইছ পানীটো হালিলে গৈছে তো গাইছ গৰুমুঠ ধান পায় কিন্তু গৰুমুঠ নহয় আৰু গাইছ মই আছোঁ সেই ধুনীয়া আশ্ৰমখনত মানে আপোনালোক হয়তো মই ভিডিঅ'ত দেখাই দিওঁ আশ্ৰমখন তো গাইছ বহুত ধুনীয়া হয় চাব পাৰে ইয়াতে বহুত মানে ফলৰ গছ বহুত আছে বেলেগ যি নহ'লেও চব ফলে পাব আপোনালোকে ইয়াতে আৰু গাইছ ইয়াতে ফলবিলাক খায়ো ভাল লাগে আৰু মন্দিৰৰ এনেও গাইছ ফলবোৰ খাই বেছি ভাল লাগে তো এইটো হৈছে মন্দিৰটো নৱগ্ৰহ মন্দিৰ তো গাইছ আহিব পাৰে আপোনালোকে ইয়াতে তো গাইছ ইয়াতে মানে সেই আপোনালোকে মানে ভক্তিয়ে গাইছ শক্তি তো সেইকাৰণে ভক্তি কৰক গাইছ তেতিয়া শক্তি পাব আৰু গাইছ আৰু এটা কথা ইয়াৰ মতে মই কৈ দিওঁ গাইছ মোৰ ইউটিউব চেনেলটো গাইছ বেনি আপুনি কিমান তাকে গাইছ ভাবি পোৱা নাই
মানে ৱাটছ টাইমটো একদম কমি যায় আছে বা 2000 আছিল ৱাটছ টাইম এই কি হ'ব এতিয়া কমি একদম যাই কিনে গাইছ পুৰা 400 নাই গাইছ 400ৰো কম হৈ গৈছে গাইছ ৱাটছ টাইমটো কি ভাবা গাইছ এনেকুৱা হৈ আছে তো আপোনালোকে কোনোবা জানে যদি কমেণ্টত ক'বচোন গাইছ মই আকৌ ঢুকিয়ে পোৱা নাই গাইছ পাত্তাই পোৱা নাই তো গাইছ আপোনালোকে আৰু ছাপোৰ্ট কৰক গাইছ আৰু ভিডিঅ'বিলাক ফুল ৱাটছ কৰিব তেতিয়া গাইছ ৱাটছ টাইমটো বাঢ়িব গাইছ তো আপোনালোকে ছাপোৰ্ট কৰিব গাইছ বৰষুণটো অলপ বেছি দি দিলে মানে চোতালতাও মানে লৈ থাকিব নোৱাৰে তো সেইকাৰণে আমি দুটা আছিলোঁ সেইকাৰণে গাইছ ঘৰক লৈ গুচি আহিলোঁ তো গাইছ আজি যদি মানে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব গাইছ তেতিয়ালৈ বাই ধন্যবাদ জয় অসম আকৌ এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আকৌ লগ পাম